দৰ্শকসকল, জীৱনত যদি বহুত ডাঙৰ ডাঙৰ সপোনে আপোনাক শুব দিয়া নাই বা বহুত কিবা কিবি কৰাৰ কথা মনত পুহি ৰাখিছে, তেন্তে মনত ৰাখিব আপোনাৰ ভুল হোৱাটো একান্তই স্বাভাৱিক। সেইদিনা EMI পেইড কৰিব নোৱাৰা মোৰ বন্ধু এজনে কৈছে, বাইকখন লৈ মই বহুত ডাঙৰ ভুল কৰিলোঁ। তেতিয়া ক'লো, ভালহে হৈছে বাইকখন পোৱাৰ পাছতহে তই কামত হাত দিলি, নহ'লেতো তই এতিয়াও ৰাস্তাই ঘাটে আনৰ বাইকৰ পিছতেই ঘূৰি ফুৰিলি হয়। মাহৰ মূৰত এটা EMI মাৰিবলৈ চিন্তাটো আছে বাবেই কাম কৰিবলৈ তোৰ ইচ্ছা গ'ল। বাইক চলোৱাৰ চখটোতো অন্ততঃ তোৰেই পূৰণ হ'ল। প্ৰিয় দৰ্শকসকল, ভুল হোৱাটো স্বাভাৱিক। ভুল হ'লেহে শিকিব পাৰি। যদি একো কামেই হাতত লোৱা নাযায়, তেতিয়া একো ভুলেই কৰা নাযায়। যদি কামেই কৰা নাযায়, তেন্তে জীৱনটো আগুৱাব কেনেকৈ? ভুলবোৰৰ পৰা শিকি শিকি আগুৱাই যাওক। এবাৰ কৰা ভুল যাতে দুনাই নহয়, তাৰ বাবে সচেতন হৈ থকাটো কিন্তু অতিকে প্ৰয়োজন।